আমাৰ পৰিৱেশৰ পৰা পোৱা সম্ভাষণ সকলোলৈ জনাই মই আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মোৰ মপেডখনৰ আজি ফাৰ্মাৰটো খুলিছোঁ, এয়া কেবুলবিলাক খুলি পেলাইছোঁ। আজি মোৰ ছাৰ্ভিচত সময় পালেহি, লগতে নাম্বাৰ প্লেটখন আহিলে বুলি ডিলাৰৰ পৰা ফোন কৰিছে। 500 কিলোমিটাৰ চলাবলৈ দিছিলে, ইতিমধ্যে মোৰ 500 কিলোমিটাৰ ৰানিং হৈ গৈছে। ডিলাৰলৈ যাওঁ, সেইকাৰণে ভাবিছোঁ ফাৰ্মাৰটো খুলি থৈ যাওঁ, যিহেতু ছাৰ্ভিচো কৰোৱাই আহিম, লগতে নাম্বাৰ প্লেটখনো লগাই আহিম। সেই এটা ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ। মোৰ মপেডখনৰ পৰা ফাৰ্মাৰটো খুলি পেলালোঁ, এতিয়া ছিটটো লগাই আৰু ছাৰ্ভিচলৈ যাম। ফাৰ্মাৰটো মই এনেকৈ বনাই লৈছোঁ, লোহৰৰ পৰা বেকা কৰি বনাই লৈছোঁ, লগতে বিলাহীতে এনেকৈ বান্ধি লৈছোঁ। সুবিধা হয় মোৰ পুলি নিবলৈ ইয়াত। আগতো মোৰ চাইকেলখনত 3টা ফাৰ্মাৰ লগাই যাতায়াত কৰিছিলোঁ। পুলি ডেলিভাৰী দিবলৈ গৈছিলোঁ, বজাৰলৈ গৈছিলোঁ, তেতিয়া আছিলে পোনকৈ। এতিয়া এনেকৈ 2টা তললৈ কৰি লৈছোঁ, এটা ওপৰত। এতিয়া মই ছিটটো লগাই আৰু ডিলাৰৰ পৰা আহোঁগৈ। আহি আকৌ ফাৰ্মাৰটো বান্ধি লৈ আকৌ মই যাব লাগিব ফেৰীৰ বাবে। ছিটটিত লগাই ৰেডি হ'লোঁ, লগতে ডিলাৰলৈ যাবলৈ বেটাও ওলাইছে, চাওঁগৈ বুলি কৈছে ডিলাৰ। লগতে মটৰচাইকেলত তেল ভৰোৱা দেখা নাই, ডিপুলৈও যাব লাগিব। সেইকাৰণে বেটাক ভাবিলোঁ লগতে ডিপুও দেখুৱাই আনোগৈ, কেনেকৈনো তেল ভৰাই। আমি ৰেডি হৈছোঁ আৰু। ইতিমধ্যে মই ছাৰ্ভিচ কৰাই ডিলাৰৰ পৰা আহি পালোঁ। ছাৰ্ভিচৰ লগতে নাম্বাৰ প্লেটখনো আজি লগাই পঠালে তেওঁলোকে, ধুনীয়াকৈ লগাই পঠাইছে। TVS মাৰ ডিলাৰ, চতিনাগুৰি ডিলাৰ পৰা আমাৰ সাপেখাতি বৰহ গাঁৱৰ ওচৰতে আছে এইখন ডিলাৰ। তেওঁলোকে এনেকৈ ধুনীয়াকৈ লগাই দিছে। লগতে এই নাম্বাৰ প্লেটখনত এটা গাৰ্ড লগোৱাৰ কথা কৈছিলে, মই গাৰ্ডটো নলগালোঁ যিহেতু হাতত মোৰ পইচা নাছিল। আহি পালোঁ। এতিয়া কাইলৈৰ পৰা, আজিতো যেতিয়া সময় নহ'বগৈ আৰু ফেৰীৰ বাবে যাবলৈ, সেইকাৰণে কাইলৈৰ পৰাই যাম বুলি ভাবিছোঁ। এতিয়া মই ইয়াক তাত ধুনীয়াকৈ বহাই লগাব লাগিব আগৰ দৰে। খুলি ৰাখি থৈ গৈছিলোঁ যে, আৰু ছিটটো খুলিলে মই লগাব পাৰিম। ইয়াৰ কিছুমান পুলি কালেকশ্যন থৈছিলোঁ। এইখিনি আমৰ পুলি গ্ৰাফটিং কৰা হয়, অম্ৰপালি আম। লগতে লিচু আছে, লিচুবিলাক কাটিং। ইয়াৰ লিচু যিহেতু এতিয়া ফুলাৰ ছিজন আহিছে, আমে মলিয়াব, লিচুৱে ফুলিব। ইয়াৰ লিচুৰ কলি আহিছে আৰু ফুলৰ সৰুকৈ। তাৰপৰা ইয়াৰ বেল পুলি আছে কেইটামান, লগতে ইয়াৰ হৈছে বকুল পুলি, আপেল বগৰী গ্ৰাফটিং। তাৰপৰা ইয়াৰ ফুলৰ পুলি হৈছে, বৰ্তমান ফুলি থকা নাই, এজেলীয়া ফুলৰ। ৰংটো কেনেকুৱা হ'ব মই এতিয়া ক'ব নোৱাৰিম নুফুলোতে। তাৰপৰা এইখিনি মেহগনি পুলি, আৰু এইকেইটা হৈছে পাইন পুলি। তাৰপৰা এইফালে আছে বেল পুলি, কাজি নেমু, আৰু থলুৱা কিছুমান ফুল, গোলাপ, শেৱালি আদি লৈ কাইলৈ মই আকৌ ফেৰীৰ বাবে ওলাম। আৰু যিহেতু এতিয়া সময় বহুত হৈ গ'ল, এতিয়া ফেৰীলৈ যাবলৈ সময় নাই। আপোনালোকেও যোগাযোগ কৰিব পাৰে মোৰ ফেচবুক পেজ আৰু ইউটিউব পেজৰ যোগেদি। ইউটিউব পেজ নহয় আচলতে, ইউটিউব চেনেলৰ যোগেদি। মোৰ ঠিকনাটো আপোনালোকে মেছেজ কৰিলে মই আপোনালোকক ডেলিভাৰী দিব পাৰিম। যিহেতু মই সোণাৰী, বৰহাট, ভজু, মৰাণ, অৰুণাচলৰ আশে পাশে যিকোনো ঠাইলৈকে দিব পাৰিম আৰু। ধন্যবাদ।